हेलो गाइज गुड मर्निंग। এতিয়া ৰাতিপুৱা বাজিছে 4টা আৰু আমি এফালে যাম। ক'ত যাম আজি? ক'ত যাম? লখিমপুৰ। আজি লখিমপুৰ যাম। আকৌ এবাৰ ভাল খবৰ আছে। তো মাহীটো আমাৰ কিমান দিন থাকিল? 3 মাহ থাকিল। 3 মাহ থকাৰ পিছত আজি একেবাৰে যাবগৈ। বেয়াও লাগিছে কিন্তু ভাল খবৰটো পাই ভালো লাগিছে। তো আমি যাওঁ আৰু ওলাওঁ। এতিয়া আমি ওলাই মেলি 6টাৰ ট্ৰেইনত যাম আৰু লখিমপুৰ চাই থাকিব সকলোৱে। এতিয়া আমি ওলাই ৰেডি। মাহী আচলতে আহিছিলে কাটিং শিকিবলৈ। এতিয়া কাটিং 3 মাহ হ'ল শিকি থকা। কমপ্লিট হ'লনে? কমপ্লিট হ'ল। কিবা প্ৰব্লেম নাই, প্ৰব্লেম নাই। প্ৰব্লেম পালে গুচি আহিলেই হ'ল আৰু। আকৌ আহিম নেকি? আকৌ আহিবা? ঠিকে আছে। ওলাই ওলাই মা বাই বাই। বাই বাই। আমি এতিয়া ৰেডি যাবলৈ। আজি প্ৰীতমৰ চাগে মনটো বেয়া, সি যাব নোৱাৰে, তো আমাক থ'বলৈ যাব। কেনেকুৱা আপোনাৰ অনুভৱ? হ'ব যাওঁ, তহঁতৰে দিন। আমি নাযাওঁ। আহিছোঁ মা। হৰা কি হৈছে? মন চন ডাউন যে। হ'ব তহঁত যাওঁ। আমিতো যামেই ন। কি আৰু মই এতিয়া বৰষুণ বতৰ এতিয়া শুম আহি হ'লেওতো যাব নোৱাৰিলে। ইমান ধুনীয়া সময় এটাতো যাব নোৱাৰিলে। মন নাই যাবলৈ। লাগিছে এই ৰাতিপুৱাখন এনেই কষ্ট কৰি পেলাই ট্ৰেইনত ঠেলি এনেইতো মাৰা উঠিব লাগিলেই যাবলগীয়া। ট্ৰেইনত নাযাওঁ। হ'লেও যাবলৈ নিদিলে মানে তাক। মেইন কথা আমি অলপ পিছত এইখন লৈ যাম। মেইন কথা তাক যাব নিদিলে। আমি অলপ চাওঁ পিছত অনুভৱ চাওঁ আপোনাৰ কেনেকুৱা লাগিছে? একো বেয়া অনুভৱ নহয়। এই মই তহঁতক থম আৰু ঘৰলৈ আহি এনেই কান্দো কান্দো লাগিছে নেকি? নাই কান্দিব এতিয়া দেই। নাই কন্দা। কান্দিব এতিয়া। নাই কন্দা। যি কাৰণে আমি গৈ আছিলো এতিয়া যাৰ যি হৈছে সেইজনা তেখেতৰ ককাই অথবা অনুভৱ কেনেকুৱা আপোনাৰ? অনুভৱ ভালেই আৰু ন। এতিয়া নতুন হেৰি চাবলৈ যাওঁ। এহেঁতকেইজনী হ'ব আৰু বাদ দিয়ক। এহেঁতকেইটা ক'লে বাকী কেইজন আমি বৰ্তমান ষ্টেচন পালোহি। এয়া মানুহ ফুল আছে মানুহ ন। প্ৰীতম যাবলৈ নাপায়, অকণ মনটো বেয়া। নাই মই যাম, দেৰিকে যাম। আমি এতিয়া ট্ৰেইনত উঠিলোঁ। ট্ৰেইনত মানুহ নাই। ইফালে এজন শুই আছে। উঠিয়ে মানে শুৱাতহে লাগিছে আৰু। চবৰে অৱস্থা বেয়া। আমাৰ কি লৈছে খাবলৈ? ট্ৰেইনত এনেকৈ খোৱা মজাই বেলেগ নে কি কোৱা মাহী? ট্ৰেইনত কোনোৱে অহাই নাই এতিয়ালৈকে। মানুহে নাই। ফাইনেলি আমি পাই গ'লোঁ লখিমপুৰ ষ্টেচন। ব'লা উঠি যাওঁ। বৰষুণ বহুত দিনৰ মূৰত বৰষুণটো পাই ভালেই লাগিছে দিদি ন। পাই গ'লোঁ লখিমপুৰ ষ্টেচন। কিছু পুৰা বৰষুণ। আমি মেডিকেল পাই গ'লোহি। মাহী ভতিজা ভাগিনী চাবলৈ আহি আছোঁ। ফাইনেলি আমি পাই গ'লোহি। আৰু আমাৰ কেনেকুৱা গা মোৰ? মজা
ছোৱালী পাই কেনেকুৱা অনুভৱ? আমাৰ বেবী এয়া বেবীয়ে ভৰি উলিয়াই আছে, একণ ভৰি। আমি ইয়াত ৰখি আছোঁ। ক'ত আছোঁ আমি? আমি অমৰেশ হস্পিটেল ইয়াৰে ৰিচাৰ্চ চেণ্টাৰ। তোমালোকে কেতিয়া পৰা আছা? আমি কালিৰ পৰা আছিলে আজি মই থাকিম ন? আজি তুমি থাকিব এই মানে শেষলৈকে থাকিব লাগিব। আজি আমি যামগৈ, এয়া চকু সোমাই গৈছে। এইখন তুমি দিয়া। মেডিকেলত লাগে যে মাস্কখন না, হ'লেও দেখিব লাগিব ন? নাই দেখিব, চিনি পাব ন? চিনি পাব ন? এতিয়া কি খাবা? শেহতীয়া আলহী তুমি কি খাবা তুমি? কি খোৱাবা মানে এতিয়া আমি ধৰা মেডিকেলত টোপনি ক্ষতি কৰি আমি আছোঁ, আকৌ পাৰ্টিটো আমিয়ে দিম নেকি? তোমালোকৰ পৰা খাম বুলি আশা কৰিলে তুমি এতিয়া ভতিজা পাইছা ন? তুমিতো ভতিজা। মই পাইছোঁ, ময়ো খাম। ময়ো খাম, তুমি খাব লাগিব। মিলি খাম তেতিয়া নহয়। প্ৰথম কষ্ট কৰাখিনি খুৱাই লয়, তাৰপিছত আমি খুৱাম। কষ্ট কৰিলে মাকক মাকে নাখায় নহয় এতিয়া। কুম্ভকৰ্ণ একেবাৰে ঢোল দৌৰ দি পেলাই উঠাবলগীয়া হৈছে। বৰতালৈ আমাৰ যাব হৈছে আৰু এতিয়া তোমালোকক ইয়াতে থাকিবা। তোমালোক আমাৰ ট্ৰেইনৰ সময় হৈছে, যাওঁ আৰু আমি যাব ওলাইছোঁ এতিয়া। এজনী ডাঙৰ মাহী। তোমালোক কেইদিন থাকিবা? কাইলৈ যাবা? ঠিকে আছে, গোগামুখতে লগ পাম আৰু আকৌ যাওঁ আৰু কেঁচুৱাটো লৈ যাওঁ যাব লাগিছিলে। সঁচাকৈ থৈ আহিবলৈ মনেই যোৱা নাই। আমি আহি আছোঁ ষ্টেচন।